মানে ব্ৰেষ্ট কেঞ্চাৰ আৰু চিধা চিধি মই তেতিয়া ব্লেক আউট হৈ গ'লো কি কৰিম তেতিয়া মানে বেমাৰটো তেনেকুৱা হৈছে এতিয়া মোৰ বাচিব লাগিব মোৰ ঘৰত সৰু ছোৱালী আছে মোৰ ছোৱালীৰ কাৰণে মোৰ এতিয়া মানে চব মই কৰিব পাৰিম মোক যদি আপুনি কাটিও পেলায় মই সেইটোও মই হাঁহি দিম যে মই হাঁহি আছো মোৰ খালি এটাই মানে ভগৱানক মই কৈছো যে মোৰ ছোৱালী আছে মানে মোক ছোৱালীৰ কাৰণে বচাই দিয়ক নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ডলৈ স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে বিশেষ দুগৰাকীকৈ ব্যক্তি মই হয়তো এখেতসকলৰ ডিটেইলছটো মই নিদিওঁ সিহঁতৰ নিজৰ মুখেৰে শুনিবলৈ চেষ্টা কৰিম আৰু সিহঁতে যে এটা জীৱন যুদ্ধৰ লগত যুঁজি আছিলে আৰু সেই যুঁজৰ পৰা কেনেকৈ সফল হ'ল আৰু সেই যুঁজখনত কেনেকৈ সফলত ৰূপায়িত কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিম বাইদেউ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনাক থেংক ইউ নমস্কাৰ মোৰ নাম শ্ৰেয়া চপল দাদা মোৰ চেনেললৈ স্বাগতম আপোনাক নমস্কাৰ মোৰ নাম প্ৰজ্জ্বল ঘোষ বাইদেউ এই যে আপোনাক মই পৰিচয়টো দিলোঁ যে জীৱন যুদ্ধৰ লগত যুঁজি আছিলে আৰু মই হয়তো আপোনাৰ মুখেৰে শুনিবলৈ চেষ্টা কৰিম যিহেতু আপোনাৰ মুখেৰে ক'লে দৰ্শকে ভাল পাব গতিকে আপুনি যে এই জীৱন যুঁজত যুঁজি আছিলে আৰু আজি সফল কেনেকৈ আৰু কি হৈছিলে আপোনাৰ আজি আপুনি যে ইয়াত আহিছে আৰু আমাক কি কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু মোৰ যেটো হৈছিলে আপুনি ক'লে এইটো মোৰ মানে কেঞ্চাৰ হৈছিলে ব্ৰেষ্ট কেঞ্চাৰ ডিটেক্ট হৈছিলে 2019 অক্টোবৰত তাৰপিছত মোৰ তেতিয়া মোৰ মাইনাও সৰু আছিলে মাইনাৰ 5 বছৰ আছিলে তেতিয়া মোৰ কি হ'ল মানে মই ট্ৰিটমেণ্ট কৰিলোঁ ট্ৰিটমেণ্ট কৰোঁতে গোটেইখিনি ট্ৰিটমেণ্টেই হ'ল কেমো ল'লোঁ আৰু ৰেডিয়েশ্যন এইবিলাকো ল'লোঁ কিন্তু লৈ কি হ'ল মোৰ মানে আগতে কোনো চিমটম নাছিলে যিহঁতৰ কেঞ্চাৰ হৈছে বা ফেমিলিত আছে সিহঁতে জানিব এইটো চিমটম নাথাকে তো মোৰো চিমটম নাছিলে মই ভালেই আছিলোঁ একদম কিন্তু যেতিয়া ট্ৰিটমেণ্টখিনি ল'লোঁ মানে খুবেই বেয়া হৈ গ'ল মানে ইমানেই বেয়া হ'ল যে মই মানে বিচনাৰ পৰা উঠিব নোৱাৰা হৈ গ'লোঁ মানে ইমান ভাল মানুহটো উঠিব নোৱাৰা হৈ গ'লোঁ তেতিয়া মই ট্ৰিটমেণ্ট কৰি আৰু নাই তাৰপিছত কি কৰোঁ এতিয়া মাইনাও সৰু তাৰপিছত মানে আমাৰ এই ছাৰে বিচাৰি ক'ৰবাত কিবা কিবি ওলালে তাৰপিছত এইটোৱে পালে যে মানে নিউট্ৰিশ্যন লাগিব কেঞ্চাৰ যদি আপুনি ভাল কৰিব বিচাৰে বা ভালকৈ জীয়াব বিচাৰে তেনেহ'লে নিউট্ৰিশ্যন লাগিব কিয় কি মানে মেডিচিনবিলাক বহুত কি হয় তেতিয়া মই মানে হৈ তাৰপিছত বাকীখিনি হাজবেণ্ডে ক'লে ভাল হ'ব মানে মই ট্ৰিটমেণ্টত আছিলোঁ এওঁৱে গোটেইখিনি কৰিছে মানে ক'ত কি কেনেকুৱা কি হৈছে এওঁ বেছি ভালকৈ ক'ব পাৰিব দাদা এতিয়া মই যিহেতু আপোনাৰ ওপৰত মানে কথাটো ৰেফাৰ কৰি দিলে তো মই জানিব বিচাৰিম যে বাইদেউৰ যে কেঞ্চাৰ ধৰা পৰিলে বাইদেউতো হয়তো নাজানে তেখেতৰ অলপমান যিয়ে নহওক বেমাৰ এটা কোৱাৰ লগে লগে নাৰ্ভাছ ফিল হয় তাৰপিছত তেখেতে কৈছে চিমটমটো ধৰা নপৰে কেনেকৈ বস্তুটো ধৰা পৰিল আৰু ক'ত কেনেকৈ চিকিৎসা কৰিছিলে তাৰমানে মোৰ ৱাইফৰ যেতিয়া 2019ত মই তেতিয়া আছিলোঁ মিজোৰাম মই তেতিয়া কনষ্ট্ৰাকশ্যন কোম্পানী চাকৰি কৰোঁ মই মাজতে যেতিয়া আহোঁ তেতিয়া গম পাওঁ যে জুন মাহৰে কথা তেতিয়া আৰু মানে ৰাইট ছাইডৰ ব্ৰেষ্টত এটা সৰু লাম্পৰ নিচিনা এটা গুটিৰ নিচিনা আছিল তাৰমানে তো নৰ্মেলি জানে যে মানুহে কয় বা লেডিছৰ এইটো হয় কেতিয়াবা হ'লে তাৰমানে তো নিজে নিজে ডাইলিউট হৈ যায় বস্তুটো তেনেকৈ মোৰ ৱাইফক ক'লে যে না এইবিলাক হৈ থাকে ছোৱালী মানুহৰ হয় কিন্তু মই ভাবিছোঁ যে নাই ঠিক আছে আমাৰ ঘৰৰ ওচৰত তাৰমানে আকাংক্ষা হস্পিটেল আছে ডক্টৰ ৰীতা ভূঞা গাইনকলজিষ্ট হয় তো মই ভাবিলোঁ যে এবাৰ বোলো ডাক্তৰ তাত গৈ পেলাই দেখাই লৈ আহোঁ ডাক্তৰে কি ছাজেশ্যন দিয়ে তাৰপিছত আজি নাযাওঁ কালি নাযাওঁ এনেকৈ কৰি জুন মাহৰ পৰা ছেপ্টেম্বৰ পালেগৈ ছেপ্টেম্বৰ মাহত আমি কলকাতা গ'লোঁ কলিকতা তাত বিশেষ কাৰণত গৈছিলোঁ কলিকতাৰ পৰা ঘূৰি আহি আকৌ বোলে মই কৈছোঁ বোলা যাওঁ এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই 500 টকা দি হস্পিটেলৰ সেই ফাইলখন লৈ আহিছোঁ ঘৰত বোলা যাওঁ আজি নাযাওঁ কালি নাযাওঁ এনেকৈ কৰি গোটেই ছেপ্টেম্বৰ গ'ল অক্টোবৰ গ'ল ভাই দুজৰ খুব বেছি হ'লে 5 দিন 10 দিন দিৱালীৰ লক্ষী পূজাৰ পিছদিনা আৰু বোলে নাই আজি মই তোমাক লৈয়ে যাম তেনেকৈ জুজবস্তি লৈ গৈছোঁ আৰু লৈ যোৱাৰ পিছত তেতিয়ালৈকে সেই গুটিটো অলপ আছিল more than 3 times ডাঙৰ হৈ গৈছে তাৰমানে যিমানটো আছিল আগৰ পৰা তাৰ 3-4 গুণ ডাঙৰ হৈ গৈছে
ডাক্তৰে ৰীতা ভূঞা মেমে তেতিয়া চাই পেলাই এটা আল্ট্ৰাছাউণ্ড কৰিব দিলে। আল্ট্ৰাছাউণ্ড কৰাৰ পিছত মোক মাতিলে ৰাতি সন্ধিয়া, তুমি আহিবা। মানে আপোনাক অকলে মাতিলে? মোক ভালকে চিনি পায় তাৰমানে। তাৰপিছত তুমি আহিবা বুলি কৈছে, গ'লো। যোৱাৰ পিছত কৈছে যে নাই, মই অলৰেডি এইটো কিন্তু চিৰিয়াছ কনচাৰ্ণ হয়, মই চালোঁ বস্তুখিনি, সেইকাৰণে তোমাক অকলে মাতিছোঁ। বস্তুটো কিন্তু বুজিবা, মই ছিনিয়ৰ চাৰ্জিকেল অংকলজিষ্টৰ লগত অলৰেডি কথা পাতিছোঁ, তুমি কালিয়ে গুচি যোৱা। সেইটো কিন্তু কনচাৰ্ণ কেছ হয় অলপমান। ছিনিয়ৰ চাৰ্জিকেল অংকলজিষ্ট মানে আগতে বি বৰুৱাত আছিল তেখেত, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, তাতে আছিলে। এতিয়া ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট, যিটো গুৱাহাটী মেডিকেল কলেজৰ আণ্ডাৰত যিটো কেঞ্চাৰ হস্পিটেল ছেটআপ কৰিছে, তাতে তেখেত মানে এজ এ এডভাইজাৰ কমিটিত তেখেত আছে তাৰমানে। তো ৰীতা ভূঞা মেমে ডাইৰেক্ট এপইণ্টমেণ্টটো দি দিলে। নেক্সট দিনা গুচি গ'লোঁ। যোৱাৰ লগে লগে ডাক্তৰে চাই পেলাই কৈছে যে নাই, এইটো আগতে বায়োপচি কৰিম আমি। লাৰিয়ে চাইছে, চাৰিয়ে কৈছে যে নাই, এইটো আগতে বায়োপচি কৰা হ'ব, বায়োপচিৰ পিছতে আমি কথা পাতিম। বায়োপচিৰ কাৰণে যিটো প্ৰচেছিং হয় সেইটো হ'ল। 7 দিনৰ পিছত যেতিয়া আমি ৰিপৰ্ট আনিব গৈছোঁ, তাৰমানে মই যোৱা নাই একচুৱেলি, মই ফোন নম্বৰ লৈ আহিছিলোঁ, সিহঁতে হোৱাটছএপত পঠিয়াই দিছে ৰিপৰ্টটো। তো দিনৰ ভাগত মই ডিউটিত আছিলোঁ। তো যেতিয়া PDF-টো খুলিলোঁ, তাতে লিখা আছে যে ইনভেচিভ ডাক্টাল কাৰ্চিনোমা গ্ৰেড 1 বুলি। তো মই লগে লগে গুগলত চাৰ্চ কৰিলোঁ। মই অলপমান গুগল কৰোঁ, তাৰমানে চব বস্তুক লৈ পেলাই গুগল কৰোঁ। ইনভেচিভ ডাক্টাল কাৰ্চিনোমা গ্ৰেড 1 বুলি ক'লে সেইটো মানে ব্ৰেষ্ট কেঞ্চাৰ আৰু চিধা চিধি। মই তেতিয়া ব্লেক আউট হৈ গ'লোঁ। এতিয়া মই কৰিম কি? ঘৰৰ মানে ব্ৰেড আৰ্নাৰ বুলি ক'লে অকল মই। মোৰ দেউতা ৰিটায়াৰ্ড হয়, মোৰ ৱাইফ হাউচ মেকাৰ, মই থাকোঁ আইজলত, কনষ্ট্ৰাকশ্যন কোম্পানীত চাকৰি কৰোঁ। এতিয়া গোটেইখিনি কেনেকৈ মিলাওঁ তাৰমানে। লাষ্টত এইটো আপোনালোকে কি কয় নাজানো, কিন্তু লকডাউনটো মোৰ কাৰণে আশীৰ্বাদৰ নিচিনা আহিছে। গোটেই লকডাউনত মই একো চাকৰি টেনশ্যন নোহোৱাকৈ, মই জবৰ একো টেনশ্যন নাই, কাৰণ মই আহিছোঁ আইজলৰ পৰা, এতিয়া যাবলৈ ৰাস্তা নাই, সিহঁতে মাতিব নোৱাৰে। তাৰপিছতো ইয়াত গুৱাহাটীত বহিও মই চাকৰি কৰিছোঁ, এনেকৈ মিলাব লগা হৈছে। কনষ্ট্ৰাকশ্যন কোম্পানী হয়, কৰিব লাগে বহুত কিবা কিবি। এই গোটেই লকডাউনত তাৰমানে একদম টেনশ্যন নোহোৱাকৈ মই গোটেই ট্ৰিটমেণ্ট চলাইছোঁ। আচ্ছা, এতিয়া 2019-ৰ পৰা 2021 ফেব্ৰুৱাৰীলৈকে গোটেই ট্ৰিটমেণ্ট চলিছে। তাতে 18টা কেমো দিয়া গৈছে, 30টা ৰেডিয়েশ্যন দিয়া গৈছে, আৰু তাতে লগত বহুত কিবা কিবি মেডিচিনছটো আছেই তাৰমানে। লাষ্টলৈকে যেতিয়া লাহে লাহে দিন গৈ আছে, মানে এতিয়া কথা হ'ল ফেব্ৰুৱাৰী মাহৰ, মানে 2021 ফেব্ৰুৱাৰী মাহৰ পিছৰ কথা কৈ আছোঁ। প্ৰব্লেমটো আছিলেই। কেমো দিয়াৰ পিছত, কেমো লোৱাৰ পিছত যিবিলাক মানে পেচেণ্টৰ কেমো দিয়া যায়, সিহঁতে গম পায় তাৰমানে কি হ'ব পাৰে। তাৰমানে মানে সাপৰ বিষৰ নিচিনা তাৰমানে বস্তুটো, আপুনি একো কৰিব নোৱাৰে, চব কৰিব, মেডিচিনটোৱে কৰি গৈ থাকে আৰু আপুনি মানে অসহ্য জ্বালাত আপুনি ভুগিব, একো কৰিবও নোৱাৰে, একো কৰিব নোৱাৰে আপুনি, আপোনাৰ হাতত একো নাই তাৰমানে। কেনেকৈ সহ্য কৰেনো সেইটো বস্তু? তেনেকে আছিলে। আৰু যেতিয়া মোৰ কেমোটো দিয়ে, এটা ৰঙা কালাৰৰ আছিলে, সৰু বটল, এইটো এড্ৰিয়ামাইচিন বুলি কয়। দিছিলে মানে য'ত গৈছে মই গম পাইছোঁ। আৰু মানে জ্বলি জ্বলি মানে কি যেনেকুৱা জলকীয়া কিবা যেনেকুৱা হয়, মই নামটো আপোনাক কৈ দিওঁ, কোনোবাই যদি চাব পাৰে, চাৰ্চ কৰিব পাৰে গুগলত, তাতে ৰেড ডেভিল বুলি কয়। এইটো একচুৱেলি এড্ৰিয়ামাইচিন বুলি কয়, বা ডুক্সৰবিচিন বুলি কয় মেডিচিনটোৰ নাম। সেইটো ৰেড ডেভিল বুলি কয়, ৰঙা কালাৰ হয়। আৰু এইটো যেতিয়া যায় তাৰমানে প্ৰতিটো ভেনেদি ই পুৰি পুৰি যায়। এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ তাৰমানে, সাপৰ বিষৰ নিচিনা। লাহে লাহে কি হ'ল, ইয়াতে আছেও অলপ এতিয়া, আৰু মানে গোটেই য'ত য'ত দিছে মানে পিছত আৰু ভেন বিচাৰি নাপায়, চব জ্বলি গ'ল। মানে সেইকাৰণে কি হয়, মানে মেক্সিমাম কেঞ্চাৰ কেছত কি হয়, মানুহে যে কয় যে ৰিকভাৰী কৰিব নোৱাৰে, ৰিকভাৰী কৰিব পাৰি। লাহে লাহেতো আহি আছোঁ তাৰমানে। কি হৈছে, যেতিয়া কেমো দিয়া গ'ল, 18টা কেমো দিয়া গ'ল, তাৰে পিছত 30টা ৰেডিয়েশ্যন দিয়া গ'ল, গোটেই দেহাটো 50%ৰ ওপৰত ডিটেৰিয়ৰেট কৰি গৈছে তাৰমানে। চুলি সৰি গ'ল, নখ মৰি গ'ল, খাবলৈ শুবলৈ নাই, মানে সদায় চকু পানী বোলে মোক মাৰি পেলোৱা। ডাক্তৰ মানে ভগৱানক কয় যে মই মৰি কিয় নাযাওঁ, মৰিও যাব নোৱাৰোঁ, বাচ্চাটো সৰু, তেনেকুৱা অৱস্থা। ঘৰত মানে এটা অশান্তি তাৰমানে। আৰু তাইক ধৰি পেলাই আমি চবে মানে হেপিনেছ বুলি বস্তুটো আমাৰ ঘৰত নাই। তো মই তাৰমানে কি হয়, য'ত মই ক'তো ৰাস্তা বিচাৰি নাপাওঁ, মই এটা বস্তু জানো যে ৰাস্তা যদি ক'তো বিচাৰি নাপায়, ৰাস্তা এটা ওলাব, যদি আপুনি মানে তেনেকৈ যদি ভগৱানক মাতে,
ভগৱানে কিন্তু পোহৰটো দিয়ে লাষ্টলৈকে যেতিয়া গুগলত সাৰ্চ কৰি 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 আমেৰিকান কেঞ্চাৰ সোসাইটিক বিচাৰি পালো আমেৰিকান কেঞ্চাৰ সোসাইটিৰ পৰা মই তাৰমানে ষ্টাডি কৰিছো যে কেঞ্চাৰটো কি হয় কেঞ্চাৰটো কেনেকৈ আমি ৰিকভাৰি কৰিব পাৰি কিবাটো ৰাস্তা থাকিব ন তেতিয়া আমেৰিকান কেঞ্চাৰ সোসাইটিত আমাৰ সাউথ ইণ্ডিয়াৰো এজন ডাক্তৰ নামটো পাহৰিলো তেখেতে বাৰে বাৰে এটা কথা কৈছে যে নিউট্ৰিশ্যন যদি আপুনি আজিৰ দিনত ভাইটাল নিউট্ৰিশ্যন যিবিলাক মাইক্ৰনিউট্ৰিয়েন্টছ আমি খাদ্যৰ পৰা নাপাওঁ এইখিনি যদি আমি আমাৰ দেহাটোত দিব পাৰো তেতিয়া আপোনাৰ ৰিকভাৰি চান্সেছটো বাঢ়ি যায় অকল মেডিচিন ট্ৰিটমেণ্টত থাকিলে নহ'ব আপুনি যদি ৰিকভাৰি কৰিব বিচাৰে আপুনি নিউট্ৰিয়েন্টছত যাব লাগিব ফুড সাপ্লিমেন্টছত যাব লাগিব নিউট্ৰিশ্যনেল ফুড সাপ্লিমেন্ট যিবিলাক হয় তেনেকে কৰি লাষ্টত মই তাৰমানে ইউটিউবত বিচাৰি বিচাৰি গৈ যে মই সাৰ্চ কৰিলো যে কেঞ্চাৰ পেচেণ্টৰ কাৰণে কি সাপ্লিমেন্ট দিব পাৰি তেতিয়া ইউটিউবত আমাৰ এই ভেষ্টিজৰ নামটো মই পালো তাৰমানে তাতে বহুত আছে এনেকুৱা টেষ্টিমনি কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ পিছত বা ডিউৰিং ট্ৰিটমেণ্ট এনেকে ভেষ্টিজৰ সাপ্লিমেন্ট খাই পেলাই আজিৰ দিনত মানে একদম 100% কিউৰ তেনেকুৱা মই পালো পোৱাৰ পিছতে মই এদিন সন্ধিয়া বহি আছো এটা দোকানৰ কাষৰ মানুহজনে দোকানীক বুজাই আছে যে তুমি এনেকে প্ৰেগনেন্সি তোমাৰ ওয়াইফৰ প্ৰেগনেন্সি হৈছে তুমি ভেষ্টিজৰ এই সাপ্লিমেন্টছখিনি খোৱা মানে মাৰ্কেটত প্ৰেগনেন্সি কি হলে কি হয় ডাক্তৰে আপোনাক ক্যালসিয়াম দিব ফলিক আয়ৰন দিব এইখিনি আমাৰ ভেষ্টিজতো আছে তো তেখেতে কৈ আছে যে আপুনি মেডিচিন কিয় খাব লাগে মেডিচিন দোকানৰ পৰা আমি আমাৰটো দিয়ক এটো নেচাৰেল হয় 100% নেচাৰেল বস্তু তেনেকে মই মানুহজনক সুধিলো যে ভেষ্টিজত জয়েন কৰিব হলে কি কৰিব লাগে তেখেতে ক'লে যে এটা আইডি বনাব লাগে মই ধুনীয়াকৈ আইডিটো বনালো বনাই মেলি মোৰ ঘৰত মোৰ যিজন মেন্টৰ তেখেতৰ নাম হল সঞ্জীৱ তালুকদাৰ ছাৰ সঞ্জীৱ তালুকদাৰ ছাৰে যেতিয়া মোক ৰেকমেন্ড কৰিলে যে আপুনি এইখিনি বস্তু এইখিনি সাপ্লিমেন্টছ আমি দিয়ক সাপ্লিমেন্টছখিনি যদি কোনোবাই বিচাৰে মই কৈ দিওঁ গেনোডাৰ্মা কাৰ্কিউমিন টক্সক্লিন কম্বায়োটিক্স তাৰপিছত আপোনাৰ ভাইটাল কমপ্লেক্স ননি ফলিক আয়ৰন ক্যালসিয়াম তেনেকে গোটেই 8টা নে 10টা খাইছিলে তাৰমানে ডাক্তৰে মানে আমাৰ সঞ্জীৱ ছাৰে সাজেষ্ট কৰি দিয়াৰ পিছত আচ্ছা সঞ্জীৱ ছাৰে যেতিয়া সাজেষ্ট কৰি দিলে নেক্সট দিনা মই গৈছো হস্পিটালত ডাক্তৰক সুধিবৰ কাৰণে তেতিয়া তাৰমানে ফলো আপ চেকআপত আছিলে কাৰণ 3 মাহ মূৰে আমি ফলো আপ চেকআপত যাব লাগে তো হেজন হল তেখেতৰ নামটো মই পাহৰিলো সেতে তাৰমানে হেৰি মেডিকেল অনকোলজিত আছিলে তেখেতক যেতিয়া ক'লো যে ছাৰ এনেকা মোৰ এইবিলাকটো প্ৰবলেম কিন্তু যেতিয়া যাওঁ তেতিয়া কওঁ যে মই ইমান প্ৰবলেমত আছো মেডামে কৈ থাকে যে এইটো প্ৰবলেম হৈ আছে মই এইটো বলে আপুনি কেমো লৈছে ৰেডিয়েশন লৈছে নহয় এইবিলাক লাহে লাহে ভাল হ'ব আপুনি ভাল খাদ্য খাই থাকিলে হ'ল টাইম লাগিব 2 বছৰ 2.5 বছৰ 3 বছৰ মান টাইম লাগিব লাহে লাহে ভাল হ'ব কৈছে ইমান মাইগ্ৰেনৰ প্ৰবলেম আহিছে নখ বিলাক কলা হৈ গৈছে মৰি গৈছে হিমোগ্লোবিন ডাউন হৈ গৈছে ৰেড ব্লাড সেলস আৰবিসি ডব্লিউবিসি সব কম তাৰমানে ক্ৰিয়েটিনাইন বাঢ়ি যায় কেতিয়াবা তেনেকুৱা বহুত বেছি প্ৰবলেম কেতিয়াবা হোৱাইট ডিসচাৰ্জ হয় এনে আপোনাৰ মেনোপজ হৈ গৈছিলে মানে কেমো যি আমাৰ হৰমোনাল থেৰাপি চলি আছে টেমক্সিফেন 20 mg বুলি কয় তাৰে সাইড এফেক্ট তাৰমানে ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে যেটো ট্ৰিটমেন্ট দিয়া যায় তাতে হেতু ট্ৰিটমেন্টৰ পাৰ্ট টেমক্সিফেন 20 mg এটো 5 বছৰ কন্টিনিউ খাব লাগে ডেইলি এটা কৰি তাৰে সাইড এফেক্ট মতে সেই ছোৱালী গৰাকী বা সেই লেডি গৰাকী তাৰমানে মেনোপজ হৈ যাব আৰু 10% চান্সেছ থাকে ইউট্ৰাছত কেঞ্চাৰ হ'ব কাৰণে মই কিয় কৈ আছো যে মানুহে অকল চকু মুদি পেলাই যে ডাক্তৰ তাত গৈ পেলাই ট্ৰিটমেন্ট ল'ব যায় তাৰে প্ৰপছ এণ্ড কনছ বিলাকো চাব লাভ কোনটো আছে লছ কোনটো আছে গোটেইখিনি আপুনি মানে জাস্টিফাই কৰি পেলাইহে ডাক্তৰ তাত যাব ডাক্তৰ কিন্তু ভগৱান নহয় ডাক্তৰে আপোনাক কিয়ৰ কৰিব নোৱাৰে যদি আপুনি তাৰে লগত নিজৰ কিবা এটা আপুনি লগাব লাগিব তেনেকে এতিয়া যদি মই গোটেইখিনি যে ডাক্তৰৰ হাতত এৰি দিলো হয় আজি দিনত তেখেতৰ অৱস্থা আৰু বেয়া হ'ল হয় তাত কৰি বেছি একো নকওঁ মই কিন্তু মই নিজে ফিল কৰিছো তাৰমানে লাষ্টত গৈ পেলাই ডাক্তৰে মানা কৰি দিলে যে না এইবিলাক সাপ্লিমেন্টছ আপুনি দিব নালাগে আপুনি ভাল খাদ্য খাই থাকিলে হ'ল মই ভাবিছো যে না লছ হলে মোৰ হ'ব লাভ হলে মোৰ হ'ব আৰু সেইজন মানুহজন যিজন সঞ্জীৱ তালুকদাৰ ছাৰ তেখেত মোৰ ঘৰৰ কাষত থাকে কিবা যদি বেয়া হয় ভাল হয় তেখেতক গৈ পেলাই ক'ব পাৰিম ন যে ছাৰ এনেকুৱা সাপ্লিমেন্টছ খাই এইবিলাক প্ৰবলেম হৈছে আৰু তেখেত বোলে আজিৰ দিনত 10 বছৰ হ'ল ভেষ্টিজৰ লগত জড়িত তেনেকে বহুত মানুহক উপকাৰ কৰি পাইছে মিছাটো নহয় মই 1 মাহত ৰিজাল্ট পাইছো 1 মাহত মই ৰিজাল্ট পাইছো আৰু আটাইতকৈ মানে প্ৰমিনেন্ট বস্তুটো কি
তাই যেতিয়া কলেজত পঢ়ে কলেজৰ আগৰ পৰাই মাইগ্ৰেনৰ প্ৰব্লেমটো আছিল সদায় তাৰমানে বেগত এই মূৰৰ বিষৰ মেডিচিন থাকেই থাকে তাত কিন্তু আমাৰ সাপ্লিমেন্টছত এটা নমি বুলি এটা আছে সেইটো মাইগ্ৰেনৰ কাৰণেও কাম কৰে কিন্তু ছাৰে যেতিয়া দিছিলে তেতিয়া মাইগ্ৰেন বুলি কোৱা নাছিলে কৈছে যে এইখিনি আপুনি খাওক কেঞ্চাৰৰ কাৰণে খাওক হঠাৎ মানে তাই ফিল কৰিলে কি হ'ল মোৰ দেখোন ইমান দিনৰ মাইগ্ৰেনৰ প্ৰব্লেমটো নাই মানে মই যেতিয়া ঘৰৰ পৰা ওলাও আপুনি কওকচোন মই মানে এনেকুৱা আছিলে হস্পিটেলত যাওঁ ডেইলি আহিলে মানে মূৰৰ বিষ এনেকুৱা মূৰৰ বিষ মানে লাষ্টত মানে উল্টি হ'ব এইবিলাক হৈ মানে অৱস্থা বেয়া এনেও ট্ৰিটমেণ্ট চলি আছে আৰু এইফালে মূৰৰ বিষটো মানে তেতিয়াও খুব বাঢ়ি গ'ল বস্তুটো তাৰপিছত একদিন মই হঠাৎ তেনে আইনাত চাই কিবা ফণি কৰি আছিলোঁ কিবা কৰি আছিলোঁ মই হঠাৎকৈ ছাৰক ক'লোঁ যে কি হ'ল মোৰ দেখোন মূৰৰ বিষটো নাই কৈছে কিন্তু তুমিতো ইমান দিন আহি আছা ক'ত নাই দেখোন মানে পাহৰিয়ে গৈছোঁ আমি তাৰপিছত আৰু মানে ছাৰক ফোন কৰিলোঁ এই আমাৰ সঞ্জীৱ ছাৰক ছাৰ মোৰতো এনেকুৱা মাইগ্ৰেন আছিলে বস্তুটো নাই হৈ গ'ল দেখোন কৈছে আপোনাক মই ননি দিছিলোঁ যে সেইটো কাৰণে হৈছে মানে ইমান ভাল লাগিছে তেতিয়া মানে মই ইমান বেয়া হৈ গৈছিলে আৰু এক মাহত মই মানে যেনেকুৱা হেল্থটো হৈ গ'ল না মানে মন ভাল হৈ গ'ল মূৰৰ বিষ নাই বাহিৰত যাওঁ তেতিয়া গেছৰ প্ৰব্লেম ইমান বেছি এল'ভেৰা এইবিলাক দিছিলে কম্বায়টিক দিছিলে একো প্ৰব্লেম নাই মানে একদম চুলিৰ পৰা নখলৈকে মোৰ প্ৰব্লেম সব প্ৰব্লেম নাই হ'ল মই ভাবিলোঁ যে মই ভগৱান পাই গ'লোঁ মানে সেইকাৰণে মই কওঁ তাৰমানে ভেষ্টিজৰ সাপ্লিমেন্টছ ভগৱানৰ প্ৰসাদৰ নিচিনা মোৰ বেমাৰটো ডাঙৰ আছিলে খাইছোঁ বহুত কিনি মানে 10টা 12টাকে একেবাৰে খাব লাগে মই এতিয়া যদি সুধো আপোনাক যে এই যে ইমান সোপা মেডিচিন খাইছে মানে সাপ্লিমেন্ট খাইছে মানে পইচাৰ এমাউণ্টটো যথেষ্ট নহয় দেহাটোত কৰি সাপ্লিমেন্টছৰ দামটো কম মই ভাবো প্ৰত্যেক মাহে প্ৰত্যেক 100% এতিয়া আপুনি যদি সঁচাকে মানে আপুনি টেকনিক্যালি বস্তুটো চাওক যদি কোনোবাই তেতিয়া মই টেকনিক্যালি বস্তুটো চাব মই ইমান ইনজেকশ্যন ভয় পাওঁ মানে আগৰে পৰা মোক যদি এটা টিটেনাছত দিব লাগে 4-5জন ধৰিব লাগে যেতিয়া মই মাইনা হয় তেতিয়া কিমান হাঁহিছে হস্পিটেলত চবে মই ট্ৰিটমেণ্ট মানে মোৰ চিজাৰ হৈছে নাৰ্ছবিলাক আহে মই কওঁ মেম মোক এটা কেপচুল দিয়ক মোৰ আৰু ইনজেকশ্যন নালাগে মই ইমান ভয় খাওঁ তাৰপিছত মোক ইমান খুচিছে মানে কেমো দিয়াত ভেন বিচাৰি নাপায় নাৰ্ছবিলাকে মানে কান্দিব লয় যে মই হাঁহি আছোঁ মোৰ খালি এটাই মানে ভগৱানক মই কৈছোঁ যে মোৰ ছোৱালী আছে মানে মোক ছোৱালীৰ কাৰণে বচাই দিয়ক সেইটো কাৰণে তেতিয়া মানে এই মেমবিলাক নাৰ্ছবিলাকে মোক কয় আপুনি কেনেকুৱা মানুহ আপোনাক মই ইমান খুচি আছোঁ আপুনি হাঁহি আছে মই কৈছোঁ মেম কি কৰিম তেতিয়া মানে বেমাৰটো তেনেকুৱা হৈছে এতিয়া মোৰ বাচিব লাগিব মোৰ ঘৰত সৰু ছোৱালী আছে মোৰ ছোৱালীৰ কাৰণে মোৰ এতিয়া মানে চব মই কৰিব পাৰিম মোক যদি আপুনি কাটিও পেলায় মই সেইটোও মই হাঁহি দিম মোৰ ইমান অপাৰেশ্যন হ'ল মানে এইটো হ'ল মানে বহুতবাৰ মই মানে অপাৰেশ্যন থিয়েটাৰৰ টেবুলতো মই শুলোঁ কিন্তু মই এটাই প্ৰাৰ্থনা কৰিছোঁ আৰু মই সঁচাকৈ মানে ভগৱানেই চাগে মোক এই বেষ্টিজটো দিছে ইমানেই ভাল ৰিজাল্ট মই তাৰপিছত কণ্টিনিউ কৰিছিলোঁ বহুত দিন এতিয়াও কৰি আছোঁ কিছু ইমান নহয় এতিয়া কমি আহিছে এতিয়া মই খাই আছোঁ মানে নিজৰ ইচ্ছাতে এইটো কৰি আছোঁ আগতে প্ৰত্যেক মাহে এৰাউণ্ড 7,000ৰ সাপ্লিমেন্টছ ৰেগুলাৰ খাইছে গোটেই বছৰ 1.5 বছৰমান খাইছে ৰেগুলাৰ এতিয়া মানে যদি মই সুধো মানে কোনে যদি আপোনাক সুধো যে কেঞ্চাৰ যিটো হৈছিলে সেই কেঞ্চাৰৰ পৰা পুৰা এতিয়া মুক্ত হৈছে একদম আপোনাৰ কোনো প্ৰব্লেমেই নাই কেঞ্চাৰটো কি হয় আপোনাৰ কেঞ্চাৰ চেলবিলাকে যেতিয়া আপোনাৰ মানে ভাল চেলবিলাকক কেঞ্চাৰিয়াছ কৰিব বিচাৰে সেইটো এটা প্ৰচেছটো ভেৰি ফাষ্ট হয় তাৰমানে মাইক্ৰ' লেভেলত হয়তো ভেৰি ফাষ্ট হয় আপোনাৰ দেহাটোৰ মেটাবলিজম ইমান ফাষ্ট হ'ব লাগিব যে কেঞ্চাৰ চেলে যিমান স্পীডত বিয়পি আছে তাতকৈ বেছি স্পীডত আপোনাৰ গোটেই দেহাটোৰ চেলবিলাক ৰিজুভিনেট হ'ব লাগিব চিম্পল কথা আপোনাৰ দেহাটোত সেলস যিমান আছে গোটেই আমাৰ দেহাটোত 63 ট্ৰিলিয়ন সেলস থাকে তাতে যিবিলাক কেঞ্চাৰ সেল আছে সেইবিলাক যিমান স্পীডত বিয়পি আছে তাতকৈ বেছি স্পীডত আপোনাৰ সেলস ৰিজুভিনেট হ'ব লাগিব নতুন সেল বনিব লাগিব আৰু সেইটো প্ৰসেস আপুনি যদি নৰ্মাল যেটো আপুনি ডায়েট মেইনটেইন কৰি আছে বা যেনেকৈ আপোনাৰ লাইফষ্টাইল আছে সেই লাইফষ্টাইলত থাকিলে নহয় তাতে আপুনি সেই বস্তুটো বুষ্ট আপ কৰিবলৈ হলে আপুনি নিউট্ৰিশন দিবই লাগিব যদি আপুনি ৰিকভাৰি কৰিব বিচাৰে আৰু যদি বলে নাই যেনেকৈ ডাক্তৰে কৈছে তেনেকৈ কৰি থাকো মোৰ হিচাপত হেতু কৰা আৰু মানে তিলে তিলে মৰাটো বস্তু একে কথা আজি নহলে কালি আপুনি মৰিব প্ৰত্যেকজন মানুহ মৰিব
কিন্তু যেটো বস্তু ডাক্তৰে কৰি আছে তাত কৰি যদি আপুনি নিজৰ দেহাটো লৈ পেলাই যদি নিজে অলপমান কনসিয়াস হয় মই যিখিনি কথা কৈছো এইখিনি আপুনি গুগলত কৰিলে গুগলে বস্তুটো গম পায় গোটেইখিনি বস্তু গম পায় আজিৰ দিনত যে নিউট্ৰিশনটো কি কাম কৰে আৰু মেডিচিনটোৱে কি কাম কৰে প্ৰতিটো মেডিচিনৰ এটা সাইড এফেক্টস থাকিবই কিন্তু নিউট্ৰিশনাল বস্তুৰ কোনো সাইড এফেক্টস নাই মাইক্ৰোনিউট্ৰিয়েন্টছবিলাক কি যিবিলাক আমি খাদ্যৰ পৰা আমি নাপাওঁ সেইখিনি আমি পিওর ফর্মত ক্যাপসুল ফর্মত আমি খাই আছো তাতেতো আপোন মানে লস বুলি তো বস্তু মই বিচাৰি নাপাওঁ আৰু মোৰ ঘৰত আটাইতকৈ ডাঙৰ টেষ্টিমনি মোৰ ঘৰতে আছে যে সাপ্লিমেন্টছে কি কাম কৰে মেডিচিনে তো মাৰি পেলাইছিল সাপ্লিমেন্টছে জিয়াই আনিছে এই ক্ষেত্ৰত মই এতিয়া যদি সুধো যে যিহেতু ফেষ্টিজক আপোনালোকে ফাৰ্ষ্ট প্ৰায়ৰিটি দিছে একদম ফেষ্টিজে আপোনালোকৰ হয়তো জীৱনটো ঘূৰাই আনিছে আৰু সেইটো ক্ষেত্ৰত আপোনালোকে ফেষ্টিজক বহুত সন্মান কৰে আই থিংক একদম তেতিয়াহ'লে ফেষ্টিজত কেনেকুৱা ধৰণৰ কি প্ৰচেছত এতিয়া আপোনালোকে জড়িত হৈ আছে আৰু কেনেকুৱা ধৰণৰ আগবাঢ়িছে আমি এতিয়া সিলভাৰ ডাইৰেক্টৰ লেভেলত আছো আমি দুজনে একেলগত বিজনেসটো বিল্ড আপ কৰি আছো থ্যাংক ইউ আৰু মই সাপ্লিমেন্টছৰ হেইটো আমি মই চাওঁ আৰু বিউটি এণ্ড স্কিন কেয়াৰৰ তো মোৰ মেমে ঠাই চাই তাৰমানে সেইটো লেডিজ সেগমেন্ট হয় যেটো মই তাতে নুসুমা আছিল মই অলপমান কনফিউজ হৈ যাওঁ মানে এইটো কি হ'ল মানে যেতিয়া আমি মানে ৰিজাল্ট পালো তাৰপিছত যেতিয়া হস্পিটেলত যাওঁ মানে আপুনি ভাবিব নোৱাৰিব মানে যেতিয়া আমি গৈছিলো হস্পিটেলটো সৰুৱে আছিলে কিন্তু তেতিয়া কনষ্ট্ৰাকচন ষ্টাৰ্ট হ'ল আৰু এতিয়া মাত্ৰ 2 বছৰ হ'ল দিনে দিনে গৈ আছো মানে হস্পিটেল এতিয়া ইমান ডাঙৰ হয় আপুনি গ'লে চাব পাৰিব ইমান ধুনীয়া হস্পিটেল বনাইছে এতিয়া পেশেন্টটো ইমানেই আহিছে তেতিয়া মই একদিন মানে ছাৰকে কৈ আছো মই কৈছো যে এইটো কি হৈ আছে মানে হস্পিটেল ডাঙৰ হৈ আছে পেশেন্টটো বাঢ়ি আছে মানে কিমান হৈ আছে এইটো বেমাৰ তাৰপিছত মই যেতিয়া ভাল পালো তেতিয়া ক'লো যে আমিও এইটোৰ লগত থাকিব পাৰো কৰিব পাৰো এটা ভাল কাম তাৰপিছত এইটোৰ লগত জড়িত হলো আগতে আইডিটো আছিলে এনে আমি খাই আছিলো তাৰপিছত এইটোৰ লগত মানে আমি দুজনে জড়িত হলো আৰু এতিয়া বহুত মানুহ ভাল কৰি পাইছো আৰু বহুত এনেকুৱা টেষ্টিমনি বহুত আছে আমাৰ তাত চেন্নাইত 4 stage cancer হয় 64 years 64 years ladies গৰাকী মানে এডিনোকাৰ্চিনোমা লাং কেন্সাৰ বুলি কয় লাং কেন্সাৰ হৈছিলে আৰু ডক্টৰে মানে কৈছে ট্ৰিটমেন্ট কৰি লাভ নাই घर में लेके जाइए जी আছে তাকে হ'ব আপনি যে খাব বিচাৰে দিও কি কৰক এনেকে থাকক সমা থাকিব সমা থাকিব বুলি কৈছে সৰু ছোৱালী জনী তেনেকৈ মাক পেলাই দিব নোৱাৰে তেতিয়া আমাৰ ইউটিউবত মোৰ ভিডিও চালে চাই পালে মোক কন্টাক্ট কৰিলে তাতে কন্টাক্ট নম্বৰ আছে এটো কন্টাক্ট কৰি এও আমাৰ ওপৰ মানে বিলিভ কৰি বস্তুখিনি কোৱালে মা মানে আমি যোৱা নাই এই ছোৱালীৰ কথা মতে 4 দিনত মা উঠি ৰান্ধা কৰি আছে ইমান মানে আমিয়ে ভাবা নাই মইছো ঠিক আছে আপুনি কোৱা ডেফিনেটলি ভাল হ'ব কিন্তু আমি জানো কিবা এটা ভাল ৰিজাল্ট আপুনি পাব কিন্তু মই তাতে দিছো বহুত বেছিকে দিয়া গৈছে তাৰ মানে সাপ্লিমেন্টস 4 দিনত ব্ৰিস্ক হৈ গৈছে তাৰ নিজৰ কামখিনি নিজে কৰিব পৰা কথাটো শুনি তেনেকুৱা বহুত আছে এইফালে আমাৰ এই ক'ত শুৱালকুছি না শুৱালকুছি গৈছে একদম মানে আগতে প্ৰেগনেন্সি কেছ আগতে এটা হৈছিল বাচ্চা মানে ই হ'ল মিসক্যাৰেজ তাৰপিছত আৰু নহয় পিৰিয়ডছ বন্ধ হ'ল আমি সাপ্লিমেন্ট দিলো এক মাহত পিৰিয়ডছ ঘূৰি আহিছে মানে এনেকুৱা ৰিজাল্ট মানে ইমান ভাল ৰিজাল্ট মই মানে মানে বিৰাট হেপি মোৰ পাহুৱাই মানে এওঁৰ মাকে তাৰমানে 2006 চনৰ পৰা 2023 চনলৈকে হাই বিপিত ভুগি আছিলে ৰেগুলাৰ পিল খাই তাকটো তাৰমানে হাই বিপি মানে 180 200 লৈকে যায় তাৰমানে ডাক্তৰে কিয়া কয় যে আপুনি কিয় বাহিৰত ফুৰি আছে আপুনি ঘৰত যাওক এনেকে কৰি অলপমান কেতিয়া মানে লাষ্ট 2023 মে মাহৰ 1 তাৰিখে এটা মাইল এটাক হ'ল তেখেতৰ এটা খোৱাৰ পিছতে মোৰ তাৰমানে ব্ৰাদাৰ ইন লয় মোক ফোন কৰি পেলাই ক'লে যে এনেকেনে মা এটো ফিট হৈ ঘৰত পৰি আছে মই হস্পিটেলত লৈ গৈছো ডাক্তৰে চাই পেলাই কৈছে অলপমান মাইল এটা হৈছে ডিউ টু হাই বিপি তাৰমানে আৰু নেক্সট দিনা আমি গৈছো হাতত আমাৰ গোটেই সাপ্লিমেন্টস মই লৈ গৈছো লৈ তাতে ডাবল ডোজ দিলো যত মানে এটা খোৱাব লাগে মই 4টাকে খুৱাইছো 3 দিন খোৱাৰ পিছত 4 নম্বৰ দিনা গুৱাহাটী লৈ আহিছো গুৱাহাটী লৈ অহাৰ পিছত ইয়াতে 4 দিন ৰাখিলো ৰেগুলাৰ ডাবল ডোজ কে দিছো ডাবল ডোজ দিয়াৰ পিছত গুৱাহাটী মেডিকেল কলেজত লৈ গৈছো 7 নম্বৰ দিনা গুৱাহাটী মেডিকেল কলেজত লৈ যোৱাৰ পিছত ডাক্তৰে যেতিয়া টেষ্ট কৰিলে ডাক্তৰ তেতিয়া ক'লে যে নাই আপোনাৰ পেশেন্টৰ একো হোৱা নাই পেশেন্টটো অল ওকে বাপৰে
মই কৈছোঁ আগৰ ৰিপৰ্টখিনি দেখালোঁ, মই কৈছোঁ ভালকৈ চাইছেতো আপুনি, ক'লে অঁ আপুনি পেচেণ্টক কি দিছে? মই কৈছোঁ আমাৰ ভেষ্টিজৰ তাৰমানে ক্ৰিল অইল, কোএনজাইম Q10, LRG9 আৰু ফ্লেক্স অইল, এই 4টা বস্তু দিনটোত 4টাকৈ দিছোঁ মই 7 দিন, আৰু আপোনাৰ ওচৰত লৈ আহিছোঁ বোলে এইখিনিতো ভাল বস্তু, এইখিনি খুৱাই থাকক। আৰু এই যোৱা 2023 মে মাহৰ এৰাউণ্ড 10 তাৰিখৰ পৰা আজিলৈকে বিপিৰ এটা পিল খাই পোৱা নাই, নৰ্মেলত থাকে। এতিয়া যিহেতু আমাৰ সময়টো একদম তাকৰ, যিহেতু এটা সময় আমাৰ লিমিটেশ্যন থাকে, গতিকে যিহেতু ভেষ্টিজৰ কাৰণে আপোনালোকৰ জীৱনটো ঘূৰাই পালে আৰু ভেষ্টিজ আপোনালোকে ইমানখিনি সন্মান কৰিছে, ভেষ্টিজক আমিও সন্মান কৰোঁ। আৰু মই প্ৰফেচনেলি এজন হেল্থ এণ্ড নিউট্ৰিশ্যন এক্সপাৰ্ট হয়, এইটোৰ কাৰণে মই ইয়াৰ লগত জড়িত হৈছোঁ। আৰু আজিৰ দিনত মই কেঞ্চাৰ পেচেণ্ট কাউন্সিলিঙো কৰোঁ, সেইটো ফ্ৰীলেন্সিং হয়, মই পইচাও নলওঁ। এইটো ক্ষেত্ৰত তেতিয়াহ'লে আপুনি আমাৰ দৰ্শকক কি ক'ব, আপুনি অলপমান কৈ দিয়ক আৰু আমি সামৰণি মাৰিম। মই এটা কথাই জানো যে আজিৰ দিনত যিটো আপোনাৰ প্ৰত্যেক দিনে আমাৰ লাইফষ্টাইলটো ডিটৰিয়েট কৰি আছে, ভালৰ ফালে যোৱা নাই, বৰঞ্চ বেয়াৰ ফালেহে গৈ আছে। আপুনি আপোনাৰ দেহাটোক লৈ পেলাই অলপমান যদি কনচিয়াছ হয়, ফিউচাৰত আপোনাৰ লাইফটোক আপুনি বেমাৰ মুক্তভাৱে মানে যদি আপুনি ৰাখিব বিচাৰে, ৰেগুলাৰ এক্সাৰচাইজ কৰক, ভাল খানা খাওক, আৰু লগতে ছাপ্লিমেণ্টছ কিনি খাওক। নিউট্ৰিশ্যন আজিৰ দিনত ভাইটাল নিডছ আপোনালোকৰ, সেইখিনিয়ে ক'ব লগা আছিলে। বৰ কিবা যদি ক'ব লগা আছে, আপুনি যিহেতু ইমানখিনি এটা কষ্ট কৰি জীৱনটো ঘূৰাই পালে, গতিকে দৰ্শকক অলপমান কৈ দিয়ক বেমাৰ হ'লে কেনেকুৱা হয়। যেতিয়া কৈ আছিলে কুৱেশ্যনটো যে বহুতে খাব নিবিচাৰে, পটককে মানে বিলিভ নকৰে, এইটো আমিও পাইছোঁ বহুতখিনি যে আমি বিলিভ কৰা নাই, কিন্তু এইটোৱে হৈছে মানে মানুহৰ নলেজ নাই। বহুত চবৰে হাতৰে কিন্তু আজি স্মাৰ্টফোন আপুনি দেখা পাব, কিন্তু এইটোৰ ইউজ নাই। স্মাৰ্টফোনত কি গেম খেলে, ৰিল চাই সেইবিলাকে, কিন্তু এইবিলাক লৈ যদি অলপ মানে ষ্টাডি কৰে একদম পাব। আমি ষ্টাডি কৰিয়ে পাইছোঁ এনেকে কৰিব লাগে, বিলিভ কৰিব নালাগে কাৰো ওপৰত, যিহেতু আমাৰ হাতত মোবাইল আছে। আৰু নিউট্ৰিশ্যন মই কেঞ্চাৰৰ ক্ষেত্ৰত কওঁ, সেইটো কিন্তু লাগিব, আৰু আমাৰ ডেইলি লাইফষ্টাইলতো নিউট্ৰিশ্যন লাগিব। এতিয়া আমাৰ ঘৰত আপুনি ই কৰিব গ'লে পাৰে, চাব পাৰে, এটা ক'তো আপুনি টেবলেট নাপাব, মেডিচিন নাই। মোৰ মাইনাৰ কালি না পৰহি জ্বৰ হৈছিলে, নেক্সট দিনা ফ্ৰাইডে আবেলি জ্বৰ হৈছে, নেক্সট দিনা ছেটাৰডে তাৰ এক্সাম। মই কৈছোঁ কি কৰোঁ, মোৰ ঘৰত মেডিচিনটো নাই, স্পিৰুলিনা আছিলে এটা, স্পিৰুলিনা 2টা দিলোঁ, ভিটামিন C স্প্ৰেটো দিলোঁ, একদম 1 ঘণ্টাত মই পঢ়িব বহাইছোঁ। মই কৈছোঁ এতিয়া পঢ়া অলপ, পঢ়িবতো লাগিব। 1 ঘণ্টা জ্বৰ গুচি গ'ল, ইমান হেপী, কৈছে মা মোৰতো জ্বৰ গুচি গ'ল। মই কৈছোঁ এনেকুৱাই এনেকে আৰু বস্তুখিনি। সেইটো কাৰণে মই চবকে কওঁ মানে আপোনালোকে ষ্টাডি কৰক, ষ্টাডি কৰি বস্তুখিনি ইউজ কৰক, ডেফিনেটলি ভাল হ'ব। ডক্টৰৰ কাম কৰিছে, এলোপেথিক ঔষধটো এইটো বেলেগ হয়, এইটো বেলেগ হয়, চবৰে কাম বেলেগ বেলেগ। কিন্তু এলোপেথিকটো কি হয়, যেতিয়া আমি চিৰিয়াছ হৈ যাওঁ তেতিয়া আমাৰ লাগে এলোপেথিকটো, তেতিয়া আমাৰ ছাপ্লিমেণ্টটো অলপ দেৰিকে আহিব বা এইটো নহয়। কিন্তু আমি যদি নিউট্ৰিশ্যন লৈ থাকোঁ, ছাপ্লিমেণ্টবিলাক যদি খাই থাকোঁ, আমাৰ বেমাৰেই নহয়। আমাৰ ঘৰত এতিয়া জ্বৰটো নহয়েই। মোৰ মাইনা এই ব্ৰহ্মপুত্ৰ ৰিজৰ্ট এইবিলাক গৈ পানী চানী কৰি মানে অলপ খালি চৰ্দি লাগি তেনেকুৱা হৈছিলে, বাছ 1 ঘণ্টাত গুচি গ'ল। যিহেতু ভেষ্টিজে ইমানখিনি মানুহক হয়তো জীৱন ঘূৰাই দিবলৈ সক্ষম হৈছে, আৰু আপোনালোকেও ইমানখিনি কষ্ট কৰিছে, হয়তো বেলেগত ইমানখিনি ট্ৰিটমেণ্ট কৰাৰ পিছত ভেষ্টিজে আপোনালোকক হয়তো জীৱনটো ঘূৰাই দিছে। এই ক্ষেত্ৰত ভেষ্টিজক আপোনালোকে ধন্যবাদ। যিসকল মানুহ, আৰু এটা কথা, যিসকল মানুহে ভেষ্টিজ কৰি আছে, মই ইহঁতক এটা কথা ক'ব বিচাৰোঁ, যিটো ট্ৰেইনিংবিলাক আপোনালোকে প্লিজ লওক। কিছুমানে কি হয়, ট্ৰেইনিং ভালকে নলয়। এতিয়া মই ট্ৰেইনিং লোৱা নাই, আপুনি মোৰ ওচৰত আহিছে কিবা এটা প্ৰব্লেম লৈ, মই আপোনাক কিবা এটা ছাজেষ্ট কৰিছোঁ, আপুনি ভাল হোৱা নাই, তাৰপিছত কি হয়, ভেষ্টিজটো বেয়া বুলি ক'ব না আপুনি। কিন্তু মই যে ট্ৰেইনিং লোৱা নাই, মই কিমানখিনি শিকিছোঁ এইটো আপুনিতো নাজানে। সেইটো কাৰণে মই কওঁ, যিবিলাক মানুহে ভেষ্টিজ কৰিছে বা যিবিলাকে কৰিছে, এইটো চিৰিয়াছ হয়, এইটো কাৰোবাৰ মানে দেহালৈ আপুনি কৰি আছে। সেইটো কাৰণে ট্ৰেইনিংবিলাক মই ল'ব কওঁ, চবকে ভালকে শিকিব কওঁ, তাৰপিছতে দিবলৈ কওঁ। ইমানখিনি কথা হয়তো আমি আলোচনা কৰিলোঁ, আৰু হয়তো দৰ্শকৰ ভালেখিনি উপকাৰ হ'ব। আই থিংক মানে কেঞ্চাৰটো দিনক দিনে যথেষ্ট বেছি হৈছে, আৰু মই জানো মানে
কেনেকুৱা হৈছিলে মই সঁচাকে মানে এতিয়া চকু পানী ওলাই যায় সেই দিনবোৰৰ কথা মনত পৰিলে মানে তেতিয়া চিনবিলাক ভাবিলে মানে বহুত ই হয় আৰু মানে এইটো কাৰণে মই জানো এটা ফেমিলিৰ বিশেষকৈ লেডিজ বা জেন্টছ সিহঁকে হ'ল জেন্টছো চাকৰি কৰে কাম কৰে সব লেডিজেতো কাম নকৰে কিন্তু লেডিজ বিলাক কি কৰে ঘৰ সামলে এতিয়া কিমান যে অসুবিধা হয় ঘৰৰ মানুহ এটা বেমাৰ হলে এইটো কাৰণে মানে অলপ ষ্টাডি কৰি অলপ বিলিভ কৰিলে বস্তুখিনি মানে মই আপুনি ম্যাক্সিমাম মানে ক্ৰনিক ডিজিজ বা যিবিলাক আপোনাৰ ক্ৰিটিকেল ডিজিজ বিলাক লাইফষ্টাইল ডিজিজ যিবিলাক আছে আপুনি ম্যাক্সিমাম নিউট্ৰিশনাৰি ওভাৰকাম কৰিব পাৰে যদি আপুনি বিশ্বাস কৰি পেলাই সাপ্লিমেন্টছ খিনি খায় যিকোনো সাপ্লিমেন্টছ মই নকওঁ যে ভেষ্টিজৰ সাপ্লিমেন্টছে ভাল তাতকৈ ভাল সাপ্লিমেন্টছ নাই তেনেকুৱা নহয় ভেষ্টিজৰ সাপ্লিমেন্টছ ভাল আৰু এফিকেচি ভাল কি বেলেগ মই খোৱা নাই মই নাজানো কিন্তু মই সবকে বেয়া বা ভাল বুলি মই জাজ কৰা নাই মই কৈছো যে মেডিচিনটো খালে আপোনাৰ লাইফ টাইমত আপুনি সেই ডিজিজৰ পৰা আপুনি আঁতৰি আহিব নোৱাৰে ডিজিজটো থাকিয়ে যাব মেডিচিনটো আপোনাক এটা সাৰ্টেন টাইমৰ কাৰণে ৰিলিফ দিয়ে কিন্তু সাপ্লিমেন্টছে আপোনাক কিয়ৰ কৰে আৰু এইটো আপুনি নিজে ইউজ কৰিলে এক্সপেৰিয়েন্স কৰিব পাৰিব আদাৰৱাইজ আপুনি নোৱাৰে তো আপোনালোকক যদি কোনোবা দৰ্শকে লগ কৰিব বিচাৰে বা কথা পাতিব বিচাৰে কেনেকৈ কথা পাতিব কেনেকৈ লগ কৰিব আমাৰ ফোন নম্বৰটো মই কৈ দিওঁ অ'কে কৈ দিয়ক মোৰ নম্বৰটো হ'ল 7399034846 আৰু এটা নম্বৰ আছে 8134811908 আৰু মেমৰ নম্বৰটো 9101112641 তো আপোনালোকৰ যদি কোনো প্ৰব্লেম থাকে কোনো যদি সমস্যা হৈছে বা কেঞ্চাৰৰ তেনেকুৱা চিমটম দেখা পাইছে তেতিয়াহ'লে যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ লগত আৰু দাদাৰ লগত কথা পাতিব পাৰে আৰু মই হয়তো ভিডিঅ'টো বেছি দেৰি লং নকৰোঁ ভালেখিনি দেৰি হ'ল গতিকে আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ